জ্যোতিৰ্ময় শৰ্মাৰ সৈতে বাৰ্তালাপ। নমস্কাৰ, টাইমছ নাও অসমৰ সমূহ দৰ্শকক মই জ্যোতিৰ্ময় শৰ্মাই আমাৰ এই বিশেষ অনুষ্ঠান বাৰ্তালাপলৈ স্বাগতম জনাইছোঁ। আজি বাৰ্তালাপ অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা উদয় শংকৰ ভূঞাদেৱ। এয়া আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ উদয় শংকৰ ভূঞা। নমস্কাৰ উদয় দা। হয়, আমাৰ এই বিশেষ অনুষ্ঠানলৈকে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। যে গতিকে আপোনাক আজি আমাৰ ষ্টুডিঅ'ৰ মাজত আমি লগ পাইছোঁ। পোনপ্ৰথমতে আপোনাৰ পৰা আমাৰ দৰ্শকসকলে অকণমান কৌতুক অভিনয় চাই ল'ব বিচাৰিব। পোনপ্ৰথমে টাইমছ নাও অসমৰ আজি বাৰ্তালাপ অনুষ্ঠানলৈ আহি মই খুব ভাল লাগিছে। আমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ। ধন্যবাদ। হয়, প্ৰথমতে অলপ হাঁহিব লাগিব। নিশ্চয় মানুহ হাঁহা নাই। হয়, কাৰণ আপোনালোকে দেখিছে লকডাউনৰ মাজত অনুষ্ঠানবিলাক বন্ধ হৈ গ'ল। হয় হয়। কেনেকুৱা ধৰণৰ আপুনি শুনিব বিচাৰিছে বা? আপোনাৰ এটা বিখ্যাত আছে যে আপুনি হাগ্ৰামা মহিলাৰী ছাৰৰ মিমিক্ৰি ভালদৰে কৰিব পাৰে। হয় হয়। যদি আমি প্ৰথমতে হাগ্ৰামা মহিলাৰী ছাৰকে চাই লওঁ এবাৰ। ৰেখা কাষতে পঢ়ি আছো, কিমান চাব? এটা কথাতে ভালকৈ কৈছোঁ, একদম ভাল লাগিছে, ভাল হৈ গৈছোঁ মই ঠাই। কাৰণ পোনপ্ৰথমে টাইমছ নাও অসমৰ আজি বাৰ্তালাপ অনুষ্ঠানত সকলো পৰিয়ালবৰ্গলৈ একদম ধন্যবাদ জনাইছোঁ। ধন্যবাদ। হয়, এটা কথা কিন্তু মানুহে কয় শুনিছোঁ আমাৰ বোলে এবাৰ ফুৰা শেষ। তো কথা ক'বা আকৌ আহিম। এতিয়াও ভাৰত আছোঁ, আগতেও আছিলোঁ, এতিয়াও ভাৰত আছোঁ। আমাক কোনো হৰাব নোৱাৰে। আপোনাক কৈছোঁ দেই, ডাইৰেক্ট কৈছোঁ। কাৰণ আমি ৰাইজৰ বাবে যিটো কৰিছোঁ, ৰাইজৰ আশীৰ্বাদ আছে। একদম ডাইৰেক্ট কথা কৈছোঁ। এটা কথা কৈছে মানুহে আমাৰ ফালে বেলেগ পাৰ্টি আহিছে ইফাল নেকি, সেইটো শিকিব। কথা কয় আমাক কোনো হৰাব নোৱাৰে। একদম কৰিছোঁ আপোনাক। আমাক এইটো খৰণীয়া গ্ৰুপো হৰাব নোৱাৰে, এইটো ইফাল পাৰ্টিও আমাক হৰাব নোৱাৰে। আমি আকৌ ভাৰত আহিম, আকৌ জিকিম। একদম ডাইৰেক্ট কৈছোঁ। হয়, আপোনাৰ হাগ্ৰামা ডাঙৰীয়া, আপোনাক কুৱেশ্যন কৰিছোঁ এইবাৰ মই যে এবাৰ আপুনি এখন মিটিঙত আপুনি ভাষণ দিব গৈ থকা অৱস্থাত বতাহ ধুমুহাই আপোনাৰ পেণ্ডেলটো ভাঙি দিছিলে। পাগলা হৈছে নেকি? আপোনালোকে খালি সেইবিলাক নিউজে এনেকৈ ৰঙা চিন কৰি থাকে। কোনে কৈছে তাতে আমাৰ বতাহ ধুমুহাত পেণ্ডেল উৰিছে? চব মিছা কথা। তাৰমানে আমাৰ মিটিং থাকে না, মই ধাবাটো কৈছোঁ একদম ৰেডিঅ' দেখিবি দেই। কাৰণ য'ত মানুহ বেছি তাত থাকোঁ, আৰু য'ত মানুহ কম ফটকৈ আমি গাই বৈ যাওঁ। গতিকে ধাবাটো একদম ৰেডি হৈ আছে। যেতিয়া মই আহিম একদম চুইচ দি দিবি। তাৰপিছত কৰিছে কি, সি ভুলতহে 3 নম্বৰ চুইচটো দি দিছে। এনেকৈ হেলিকপ্টাৰত পাংখাটো উৰিছে নহয়, এই পাংখাৰ বতাহত পুৰা পেণ্ডেল উৰি গৈছে। একদম মিছা কথা, কোনো বতাহটো মূৰত পেণ্ডেল উৰা নাই। আপোনাক কৈ দিছোঁ, ডাইৰেক্ট কৈছোঁ দেই, একদম ডাইৰেক্ট কৈছোঁ। আৰু আমি শুনিব পাৰিছোঁ যে আপোনালোকৰ BTADত কিছুমান কাৰ্যালয়ত এতিয়াও মানে কিবা এটা চাকৰিৰ কাৰণে গ'লে 1-2কৈ লয়। এইটো কিমান দূৰ সঁচা? আপুনি দেখিছে নেকি? না, মই দেখা নাই, কিন্তু মানুহক কোৱা দেখাই দিয়ক, সেৱক দেখাই দিয়ক। একদম সি অফিচৰক কোনোবাক একদম এনেকুৱা পিটিম, গছত বান্ধি পিটিম, থাপলা পাতাই দিম তাৰ। একদম মিছা কথা। আমাৰ BTADত কোনো দুৰ্নীতি নাই, কোনো কৰিবও নোৱাৰে। আৰু 1-2টো যে কৈছে, এইটো দুৰ্নীতি নকওঁ, এইটো চাহ খাবৰ কাৰণে লয়। মানে 1-2কৈ যিটো লয় আপোনালোকৰ তাত, মানে এইটো আপোনালোকে চাহ খোৱাৰ কাৰণে লয়? ল'বতো, চাহ খোৱাৰ কাৰণে 1-2 লয়। এইটো দুৰ্নীতি বুলি কয় নেকি? কথা কয়, একদম মিছা কথা এইবিলাক। ধন্যবাদ ডাঙৰীয়া। উদয় দা, খুব ভাল লাগিলে। আৰু আছিলে কি কয়, তেখেতক সুধিছিলে আৰু হেৰি যে এইবাৰ আপোনালোকে ইলেকশ্যন যে খেলি আছে কেনেকুৱা হেৰি, একদম পৰিৱেশ একদম আমি ৰেডি হৈ আছোঁ দেই। এইটো কৰোণা আমাৰ তাত সোমাব পৰা নাই। একদম পূৰা 1000 আমাৰ বড়ো ল'ৰা PLC ল'ৰা একদম ৰাখি থৈছোঁ। মানে কৰোণাক সোমাব দিয়া নাই আমি। আপোনাক কৈছোঁ, কৰোণাক সোমাব দিয়া নাই। আমাৰ তাত কোনো কৰোণা আহিব নোৱাৰে। একদম পূৰা হেৰি হৈ আছে। আৰু আমাৰ আশীৰ্বাদ আছে দেই। হিমন্ত দাদা বুলি কওঁ, হিমন্ত দাদাৰ একদম আশীৰ্বাদ আছে। একদম কৈছে মনে মনে থাক, মই কৰিম। আমাৰ কোনো মিত্ৰতা এৰিব নাই। কাৰণ আমি সদায় একেলগে আছোঁ। আৰু আমাৰ কথা হ'ল, আমাৰ কোনো শত্ৰুও নাই, মিত্ৰতাও নাই।
খালি ফৰসী যদি তলা চাবিয়াই না তাৰ লগতো আমি 1,00,000 মিত্ৰতা হৈ কাম কৰিম এইটো কৰোঁ কাৰণ আমাক থকা লাগে আমাৰ ভিত্তি ডেভেলপ কৰিব লাগে সেইটোৱে কথা খুব সুন্দৰ দাদা খুব ভাল লাগিল উদয়দা হয় এইবাৰ আমি আপোনাৰ অকণমান ব্যক্তিগত জীৱনলৈকে আহিছোঁ যে আপুনি সৰুৰ পৰা ভাবিছিল নেকি যে আপুনি এনেকৈ অভিনেতাই হৈ পিনে কাম কৰিব মানে আপুনি কেনেকৈ অভিনেতাত সোমাই পৰিলে চাওক মই অভিনয় লাইনটোত সোমাইছিলোঁ সৰুৰে পৰা মই তেতিয়া মানে আমাৰ স্কুল আছিলে হলি চাইল্ড স্কুলত মই পঢ়ি থাকোঁতে মানে কি কয় তেতিয়া মানে ল'ৰা আছিলে ক্লাছ 3লৈকে মই চিনেমাবিলাক হিট চিনেমাবিলাক খুব মানে 10 বাৰমান চাওঁ চলেখন খুব চাইছিলোঁ চলে গোটেই মানে ডাইলগবিলাক মোৰ মুখস্থ হৈ গৈছিলে এনেকৈ মই স্কুলত কৰি ৰখাওঁ ক্লাছত তাৰপিছত মোক এদিন গম পালে গোটেই ক্লাছে মোক ঘূৰালে যে এজন অভিনয় কৰে সেই তেতিয়াৰ পৰা এটা সাহস পালোঁ আৰু মই আপোনাৰ 87ৰ পৰা লাইনটোত মানে ষ্টেজত আহিলোঁ তেতিয়া মানে কম্পিটিশ্যনবিলাক আছিলে একক অভিনয় ষ্টেজ শ্ব' কৰি মই খুব ভাল পাওঁ ষ্টেজ শ্ব'বিলাকত মোৰ ভাল লাগিল 88, 89 খুব ষ্ট্ৰাগল কৰিছিলোঁ তেতিয়া আমাৰ এতিয়া যেনেকৈ মিডিয়া এনেকৈ ইলেক্ট্ৰনিক মিডিয়াবিলাক একো নাছিলে নিজে গৈ প্ৰগ্ৰামবিলাক ঠিক কৰোঁ মই তেতিয়া প্ৰথমতে সোমাইছিলোঁ এটা গ্ৰুপত কি কয় ছাউণ্ড এণ্ড হিউমাৰ বুলি সিহঁতৰ লগত কৰিছিলোঁ ভাল এক্টৰে আছিলে ৰবীন ডেকাৰ দৰে এজন জ্যেষ্ঠ অভিনেতা এজন আছিলে হাফিজুদ্দিন আহমেদ আৰু ক'ব লাগিব হাফিজুদ্দিন আহমেদে মোক এই লাইনটোত আনিলে বাবুদা বুলি কওঁ সিহঁতৰ লগত নাটকো কৰিছিলোঁ বহুত জেগাত কম্পিটিশ্যন কৰিছিলোঁ এনেকৈ মই 93লৈকে মই হেৰিত আছিলোঁ কি কয় আপোনাৰ ছাউণ্ড এণ্ড হিউমাৰ তাৰপিছত মই 93ত হেৰিত নিজৰ গ্ৰুপ এটা খুলিলোঁ লাফিং ট্ৰেইন য'ত আছিলে প্ৰণৱ দত্ত জয়দীপ কলিতা মোৰ বন্ধু ত্ৰিদীপ হাজৰিকা আৰু আপোনাৰ কি কয় আপোনাৰ প্ৰণৱ দত্ত আছিলে গোটেইকেইটা মিলি পেলাই আমি প্ৰগ্ৰামটো কৰিছিলোঁ তাৰপিছত 94-95ত অলপ ল'ৰা চেঞ্জ হ'ল পংকজ দাস আহিল আমি খুব কষ্ট কৰিছিলোঁ দেই তেতিয়া আমি মানে বিহুৰ সময়ত ঠিক মানে বিহুৰ সময়ত মানে প্ৰগ্ৰাম ঠিক কৰিব লাগে তেতিয়া আমাক নামাতে আমাক চিনি নাপায় এনেকৈ গোটেই গুৱাহাটীত মই মানে প্ৰগ্ৰাম লিষ্ট বনাই লওঁ অমুক বিহু তলিত তেনেকৈ এপ্লিকেশ্যন দিওঁ এপ্ৰিলৰ মাজভাগত খবৰ ল'ব দিয়ে কিছুমান জেগাত লিষ্ট বনাই দিয়ে কিছুমান মেট্ৰিকৰ যেনেকৈ ৰিজাল্ট শ্বীট দি দিয়ে এনেকৈ দি দিয়ে কিছুমান জেগাত পাওঁ কিছুমান জেগাত নাপাওঁ বেয়া লাগে আৰু এনেকৈ বহুত কষ্ট কৰিলোঁ 98ত এখন আমি টিভি চিৰিয়েল কৰিছিলোঁ দূৰদৰ্শনত খুব ছুপাৰ ডুপাৰ হিট হৈছিলে মানে কি কয় আপোনাৰ তেজালী বিহু বুলি অসমৰ পৰিস্থিতি খুব বেয়া আছিলে মানে তেজালী মানে বিহু পাতাৰ পৰিৱেশটো নাছিলে তেতিয়া মানে আমি সেই নামটো দিছিলোঁ তেজালী বিহু সেই এনেকৈ বহুতকেইটা মানে পূৰা ব্যংগ কৰিছিলোঁ তাৰপিছত আমাৰ লগত তেতিয়া ভায়া মামা আমাক লগত বিৰাট ভাল আছিলে তহঁতি ভালকৈ কৰিবি দেই আমাৰ পিছত তহঁতি আৰু আমাৰ আমি ব্যংগটোৰ মানে ভায়া মামাহঁতে ব্যংগ কৰে আমিও সেনেকৈ ব্যংগ মানে পলিটিকেল যি হওক আমি চেটাৰ পৰা কৰিছিলোঁ তেতিয়া আমি 98ৰ পৰা মই মানে আমি ফেমাছ হৈ গ'লোঁ ৰাইজে জানা হ'ল মাতা হ'ল লাফিং ট্ৰেইনৰ ভেৰি ছুপাৰ ডুপাৰ হিট গ্ৰুপ আছিলে খুব ভাল পাইছিলে ৰাইজে তাৰমানে ভায়া মামাটো ঢুকাই গ'ল তাৰপিছতে আমি আছিলোঁ এনেকৈ বহুত গ্ৰুপ আছিলে আমি কৰিছিলোঁ তাৰপিছত মই হিয়া দিয়া নিয়াখন কৰিলোঁ সেইটো বছৰত মই 3খন চিনেমা কৰিছিলোঁ বুকুৰ মাজত জ্বলে তাৰপিছত এই মৰম কাৰ বাবে এনেকুৱা বহুত চিনেমা মই এনেকৈ চিনেমাই কৰিলোঁ 18খন চিনেমা ফিচাৰ ফিল্ম টিভি চিৰিয়েল কৰিলোঁ মই আপোনাৰ 60খনৰ ওপৰত ভিডিঅ' চিডিটো আৰু কম 200-300মান কৰিলোঁ কচুগুটি এখন কৰিছিলোঁ কচুগুটিখনটো আপোনাৰ বহুত ফেমাছ হৈছে হয় প্ৰথম অসমীয়া ভিডিঅ' চিডি আছিলে কমেডি খুব চলিছিলে এনেকৈ বহুত কেইখন কৰি কিছু ঠাইত আপোনাক এতিয়াও কচুগুটি বুলিয়ে জানে মানুহে যে কচুগুটি আহিছে কচুগুটি সেই টপাজন আহিছে বুলি কিছুমান ঠাইত গব্বৰ আছিলে কেৰেক্টাৰটো গব্বৰ আছিলে সেই গব্বৰ বুলিয়ে মাতে বা কচুগুটি সেয়া দেখাই দিয়ে মানে তাৰপিছত এনেকৈ বহুত কৰিলোঁ আপোনাৰ চাউলপুৰীয়াখন কৰিছিলোঁ যোৰহাটৰ প্ৰডাকশ্যনৰ পৰা তাৰপিছত এনেকৈ বহুত কেইখন কৰিলোঁ নামবিলাক পাহৰিলোঁ কিন্তু বহুত কেইখন কৰিলোঁ আৰু এখন কৰিছিলোঁ নিবিড় শইকীয়াৰ প্ৰয়োজনত আমাৰ মৰিগাঁৱৰ পৰিচালনা কৰিছিলোঁ মোৰ বন্ধু হেৰিত আছিলে কি কয় পংকজ শৰ্মা তেওঁ ঢুকালে গোবৰ সিঙৰ চলেখন আমি ব্যংগ কৰিছিলোঁ আচ্ছা গোটেই মৰিগাঁও শ্বুটিং কৰিছিলোঁ খুব ভাল হৈছিল এখন হলতো প্ৰজেক্ট হৈছিল তাৰপিছত সেনেকৈ বহুত সুন্দৰ হৈছিল মানে গব্বৰ সিং কৰিছিলে দীনেশ দাসে মই কৰিছিলোঁ ধৰ্মেন্দ্ৰৰ কেৰেক্টাৰটো এনেকৈ খুব ভাল পাইছিলে মানুহে তাৰপিছত সেনেকৈ কৰি আহি আছোঁ আৰু এতিয়া উদয়দা
বহুখিনি আমি গম্ভীৰ্যপূৰ্ণ কথা পাতিলোঁ হয় হয় আপুনি আমি দেখিছোঁ যে আপুনি মানে কি প্ৰমীলা বাইদেউৰ চৰিত্ৰটো খুব সুন্দৰকৈ ৰূপায়ণ কৰিব পাৰে হয় হয় প্ৰমীলা ৰাণী ব্ৰহ্মৰ কেৰেক্টাৰটো খুব ভাল লাগে মোৰ মই মানে এইটো মানে যে প্ৰায় এনেকৈ যে কৰিম মই ভাবাই নাছিলোঁ এনেকৈ মানে প্ৰেক্টিছ কৰি থাকোঁ শুনাৰো বন্ধুবিলাকো কৰিব পাৰে ষ্টেজত আমি অকণমান চাই লওঁ নেকি হয় প্ৰমীলা হয় বাইদেউ? হয় হয় সঁচাকৈ খুব ভাল লাগিছে আপোনালোকৰ এই টাইমছ নাও অসমৰ আজি এই শ্ব'টোত আহি ধন্যবাদ দিছোঁ ধন্যবাদ মোক মাতাৰ কাৰণে ব্যস্ততাৰ মাজত আহিছোঁ ভাল লাগিছে সঁচাকৈ হয় আৰু মই এতিয়াতো বৰ্তমান মই এতিয়া গোটেই আছিলোঁ আপোনাৰ বন মন্ত্ৰী হিচাপে এতিয়া মই বৰ্তমান ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত আছোঁ তাতে কাম কৰি আছোঁ কিন্তু বেয়া লাগে মোৰ এতিয়াও মানে চকুৰ পানীবিলাক পৰে যেতিয়া মই গছ গছনিবিলাক দেখোঁ হয় এতিয়া মই যেতিয়া আহিছোঁ দেখিছোঁ যে গছ গছনি দেখিছোঁ তেতিয়া মোৰ মনত পৰি গৈছে জন্তুবিলাকৰ কাৰণে মানে কাজিৰঙাত থকা বাঘবিলাক কেনেকৈ আছে হাতীবিলাক কেনেকৈ আছে আমাৰ এশিঙীয়া গঁড়বিলাক কেনেকৈ আছে সেইবিলাক মোৰ হিয়াৰ কুটুমবিলাক যেন আঁতৰি গৈছে হয় মোৰ বহুত এতিয়াও বেয়া লাগে কাৰণ মই জন্তু খুব মৰম কৰোঁ মোৰ ঘৰত গাহৰি আছে মই গাহৰি মাৰিব নিদিওঁ মই গাহৰিকেইটা ইমান মৰম কৰোঁ এইবিলাক জন্তুৰ প্ৰতি মোৰ খুব মৰম কিন্তু হঠাৎ এইটো পৃথিৱীৰ পৰা মোক আঁতৰাই দিলে সৰু যন্ত্ৰ বুলি ক'ব লাগিব ঘটনাটো হ'ল কি যেতিয়া অসমত গড় হত্যা হৈ আছিলে মই তেতিয়া বন মন্ত্ৰী হয় মই দেখিছোঁ যে অসমৰ গড়বিলাক মানে এক ফালৰ পৰা হত্যা হৈছে কেনেকৈ হৈছে কিয় হৈছে এইটো মই তদন্ত কৰিবৰ কাৰণে মই কাজিৰঙা সোমাই গৈছিলোঁ জংঘলত কাজিৰঙাতো গুচি গৈছে ডাইৰেক্ট গৈছোঁ হয় হয় তাৰপিছত মই সেই অফিচাৰসকলৰ লগত মই মিটিং কৰিছোঁ বিষয়াসকলৰ লগত যে গৰুবিলাক যে আপোনালোক এনেকৈ হত্যা হৈছে আপোনালোকে কি ব্যৱস্থা কৰিছে তাতে দেখিছোঁ অফিচাৰসকলে কিবা কিবি কয় মোৰ ভাল লগা নাই যে মোৰ সন্দেহ হৈছে যে এইটো এনেকৈ কিয় কৰিব লাগে তাৰপিছত ইমান বেয়া লাগিছে এটা কথা যে মই মিটিং কৰি আছোঁ ভিতৰত চোৰাং চিকাৰীসকলে গম পাইছে যে মই মিটিং কৰি আছোঁ বিষয়াসকলৰ লগত মই ভিতৰত মিটিং কৰি আছোঁ সিহঁতে কৰিছে কি বাহিৰত গড়টো মাৰি দিছে কাজিৰঙাৰ ভিতৰত মানে আপুনি মিটিং কৰি থকা অৱস্থাতে বাহিৰত গড় এটা হত্যা কৰি দিলে ইমান সাহস হয় মইতো একদম সময়ত একদম মানে থাকিব পৰা নাই তো মই বিষয়াসকলক কৈছোঁ যে সিহঁতে এনেকৈ সাহস পালে নেকি আমি মিটিং কৰি আছোঁ এইটো আপোনালোকে চাব লাগে কোনে ইনফৰ্মেশ্যন দিছে তাৰ মাজত গড়টো হত্যা কৰি দিছে আৰু মাৰিছে মাইকী গড় মাৰিব লাগে নেকি কওকচোন হয় মাইকী গড় নিজৰ পোৱালি থাকে তাৰ কিমান দুখ লাগে পোৱালিটো কেনেকৈ থাকিব এটা মাকৰ পৰা এটা বাচ্চা আঁতৰি গ'লে কেনেকৈ থাকিব এইটো একদম চিন্তা নকৰিলে তাৰপিছত ডেড বডিও লুকাই দিছিলে লুকাই দিছে মই যেতিয়া 4জন বিষয়া নিলম্বিত কৰিলোঁ ডেড বডিটো ওলাই গ'ল মানে আপুনি এনেকৈ ভাবে নেকি যে যিটো গড় হত্যা হৈছে হত্যা হোৱা গড়টোৰ লগত এই বিষয়া 4জন জড়িত হৈ আছে বিষয়া 4জন বুলি মই নকওঁ মানে মোৰ কথা পাত্তাই নিদিয়ে মই গম পালোঁ তেতিয়া মই এইকাৰণে মই নিজে গৈছোঁ যে ইমান কৈ থাকোঁ মই গুৱাহাটীৰ পৰা কৈ থাকোঁ যে আপোনালোকে এনেকৈ কৰক তেনেকৈ কৰক কিন্তু কোনো সিহঁতে ৰেছপনচিবিলিটি নলয় চব মই এটা কথা কওঁ অসমৰ গড়টো ৰক্ষা কৰা অকল মোৰেই দায়িত্ব নহয় গোটেই অসমবাসী ৰাইজৰ দায়িত্ব কাৰণ এইটো আমাৰ এশিঙীয়া গড় এইটো অসমৰ সম্পদ গতিকে ৰাইজক মই অনুৰোধ কৰিছোঁ যে আমাৰ অসমৰ গড়টো আপোনালোকে ৰক্ষা কৰিব লাগিব সকলোৱে কৰিব লাগিব হয় হয় সেইটোৱেই কথা খুব সুন্দৰ কথা কৈছে যে অসমৰ গড়টো অকল সকলোৱে ৰক্ষা কৰিব লাগিব যে গতিকে বাইদেউ আপুনি আমাৰ অনুষ্ঠানত আহিছে আপুনি খুব সুন্দৰ গান গায় আমাৰ খগেন মহন্তদেৱৰ এটা কাউৰী পৰে কলৰে পাততে গান এটা আছে সেইটো আপুনি গোৱা শুনিছোঁ মই যদি আপোনাৰ মুখৰ পৰা শুনিব পাৰোঁ মই গান মানে কি কেতিয়াবা ফুৰ্তিতে গাই দিওঁ এইটো মানে গানটো অলপ বেলেগ ধৰণৰ মানে অলপ বেলেগ ধৰণৰ গান অলপ মানে সমাজৰ কথা আছে বৰ্তমান পৰিস্থিতিৰ ওপৰত আছে এইটো গাইছিলোঁ হেৰি মানে কাউৰী পৰে কাউৰী পৰে মানে পৰিছে হয় মানে পৰিছেতো পৰে বুলি কওঁ আমাৰ মানে পৰে বুলি ওলাই দেই কাউৰী পৰে খলৰে ফাটতে কাউৰী পৰে কাউৰী পৰে কাউৰী পৰে কাউৰী পৰে কাউৰী পৰে তেতিয়া
মই হিন্দীটো চেঞ্জ কৰি দিছিলোঁ মানে আপুনি ৰিমিক্স বনাইছোঁ ৰিমিক্স মানে আপুনি মানে অসমীয়াৰ পৰা লাইনটো হিন্দীলৈকে ট্ৰান্সলেট কৰি দিছে শুনিব পাৰিম আমি পাৰিব খাউৰা ঘিৰা সুন্দৰ খাউৰা গিৰা খলকা ফাথামে খাউৰা গিৰা খাউৰা পৰা খাউৰা ঘিৰা এই জিংগা লা 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 হু হু জিংগা লা 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 হু হু খাউৰা ঘিৰা খুব সুন্দৰ খুব ভাল লাগিল উদয়দা উদয়দা হয় এইবাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে গতিকে আপুনি মঞ্চত কৌতুক অভিনয় কৰে কিন্তু এইবাৰ কৰোণা মহামাৰীৰ কাৰণে আপুনি অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিলে এই ক্ষেত্ৰত আপুনি কি কয় খুব খুব বেয়া লাগিলে কাৰণ মোৰ এটা গ্ৰুপ এটা আছে বেছি কৰে তাত এই গ্ৰুপটো আজি মোৰ 20 বছৰেই হ'ল গোটেই অসমৰ ষ্টেজত কৰোঁ আৰু বিহু সময়ত কৰোঁ 3 মাহ পূৰা আমাৰ এই প্ৰগ্ৰামটোৰ লগত জড়িত হৈ থাকোঁ মোৰ লগত আছে জ্যোতিৰ্ময় শৰ্মা এজন গুড এক্টৰ খুব ভাল অভিনয় কৰে আৰু এজন আছে হেৰি কি কয় ধ্ৰুৱ বুলি এতিয়া সি বৰ্তমান নাই এতিয়া আমি দুজনেই কৰি আছিলোঁ মানে জ্যোতিৰ্ময় আৰু আপুনি কৰি আছে হয় হয় জ্যোতিৰ্ময় আৰু ময়ে কৰি আছিলোঁ সিও বহুত কিবা কিবি নাটক চিনেমা কৰিছে চিৰিয়েলো কৰিছে কিন্তু মানে তাৰ লগত আমি আলোচনা কৰি আছিলোঁ ফেব্ৰুৱাৰীতে আমি এনেকৈ প্ৰগ্ৰামৰ কাৰণে নতুন কনচেপ্টো ভাবিছিলোঁ আৰু ইতিমধ্যে মোৰ সেই ফেব্ৰুৱাৰীৰ সময়তে মোৰ 40 মানে ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত মোৰ 40খন প্ৰগ্ৰাম বুক হৈ গৈছিলে এডভান্স দিছিলে হঠাৎ যে এনেকুৱা হ'ব এনেকুৱা এটা পৰিৱেশ হ'ব বা মহামাৰী যে গোটেই বস্তুটো মানে মানে চেছ কৰি দিব ভবা নাছিলোঁ অকল মোৰ নিচিনা শিল্পীয়ে নহয় বহুত শিল্পীসকলৰ বেয়া দিন গ'ল ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পীসকলৰ কথা কওঁ টেকনিচিয়ানসকলৰ কথা কওঁ তাতে আপোনাৰ কি কয় ছবি জগতৰ এক্টৰ এক্ট্ৰেছবিলাকৰ কথা কওঁ চিৰিয়েলৰ যিবিলাক কৰি আছিলে যিমান শিল্পী আছে চবৰ অৱস্থা বেয়া হৈ গ'ল ছিংগাৰবিলাকৰ আৰু বিশেষকৈ বেয়া লাগে বিহু মঞ্চত হেণ্ডছকেইজনে বজায় তেওঁলোকৰ শিল্পী গতিকে তেওঁলোকৰো অৱস্থা বেয়া হৈ গ'ল সেইটোৱে সেই 3 মাহে তেওঁলোকৰ উপাৰ্জন হয় আমাৰো সেইটোৱেই উপাৰ্জন যে এটা প্লেনিং কৰি থওঁ যে এনেকৈ কৰিম তেনেকৈ কৰিম কিন্তু খুব বেয়া লাগিল বাৰু মানে একোৱেই নহ'ল আৰু খুব কষ্ট হ'ল এই 4 মাহ 5 মাহ বহুত কষ্ট হ'ল মানে জানেই ফেমিলি থকা মানুহ 2জনী ছোৱালী আছে আপুনি চৰকাৰৰ পৰা সাহায্য পাইছিলে নেকি নাই চৰকাৰৰ ফালৰ পৰা 1 টকা আমি সাহায্য পোৱা নাই দিম বুলি কৈছিলে ঘোষণা কৰিছিলে আজিলৈকে নাপালোঁ চৰকাৰৰ ওচৰত আমি এবাৰ মই কৈছিলোঁ যে নাই এইটো কোনো ধৰণৰ সহায় এতিয়া আগ নবঢ়ালে কিবা দল সংগঠনৰ পৰা ধৰক যিখিনি খাদ্য বস্তু এইখিনি অলপ নোপোৱা নহয় পাইছোঁ বহুতৰ পৰা পাইছোঁ তাৰপিছত এতিয়া মই চিন্তা কৰিছোঁ মোৰ ঘৰটো চলিব লাগিব ন তেতিয়া মোৰ এজন বন্ধু আছিলে নুনমাটিৰে আমি একেলগে ডাঙৰ দীঘল গুড বিজনেছমেন কমল কাকতি তেওঁক ক'লোঁ যে বন্ধু কি কৰা যায় এই ভাবিলে হয় অৱস্থাটো ভাল নহয় মোৰ লগতে থাকা তুমি তাৰপিছত তেওঁলোক লগ পালোঁ মই দীপক দাস বুলি তেওঁ ভাল বিজনেছমেন তেওঁ এতিয়া কাম কৰি আছে আপোনাৰ মেক্স চিমেণ্ট ডালমিয়া চিমেণ্টৰ তেওঁ মানে আনি পেলাই ইয়াতে নৰ্থ ইষ্টটো চাই থাকে লোডিং আনলোডিং কামটো কণ্টেক্টটো তেওঁ তুমি মোৰ লগত থাকা এনেকৈ ক'লে কমল কাকতিও ক'লে মই তেওঁলোকৰ লগতে আছোঁ কমল কাকতিৰ অফিচটো মই চাই দিওঁ তেওঁলোকৰ কামখিনিও চাই দিওঁ আৰু তেওঁলোকে মোক বহুত সহায় কৰিছে কিন্তু আৰ্থিক সেই হওক বহুত ক্ষেত্ৰত সহায় মই ধন্যবাদ দিছোঁ তোক পাহৰিব নোৱাৰি এনেকৈ এতিয়া চলি আছোঁ কিন্তু এতিয়া মানে ভাল হ'ব বুলি ভাবোঁ এই মহামাৰীটো শেষ হৈ যাওক যিটো কষ্ট হ'ল আৰু যেন নহয় লাহে লাহে শেষ হ'ব নিশ্চয় শেষ হ'ব চৰকাৰেও চিন্তা কৰক শিল্পীসকলৰ কথা যিবিলাক শিল্পী এতিয়া শুনিছে বোলে 2000 টকাকৈ দিছে কিন্তু আমিতো 1 টকাও পোৱা নাই বোলে চৰকাৰক অনুৰোধ কৰিছে যে আমাৰ নিচিনা শিল্পীসকললৈ চাওক কাৰণ আমি কেনেকৈ চলি আছোঁ সেইটো আৰু এতিয়া মই চাওক আগতে মই গভশ্বপ FM ৰেডিঅ'ত আছিলোঁ RJ আছিলোঁ গদা পদ্ম মই গদা আছিলোঁ তেতিয়া এইফালে লকডাউন আগত তাৰপৰা মই গুচি আহিলোঁ তাৰপিছত এতিয়া চিৰিয়েলটো এতিয়া বন্ধই হৈ আছে এতিয়া আৰম্ভ হ'ব
চিনেমা হওক কিবা হওক গতিকে এতিয়া চিন্তা কৰোঁ যে প্ৰগ্ৰাম যদি ৰাজহুৱা এইবিলাকতো বন্ধ হৈ আছে থিয়েটাৰ হওক হেৰি হওক এইবিলাক সুধিলে নিশ্চয় ভাল হ'ব আকৌ মই প্ৰগ্ৰাম কৰিবলৈ ওলাই যাব লাগিব প্ৰগ্ৰাম যিবিলাক প্ৰগ্ৰাম হ'বলগীয়া আছিল এইবিলাক নিশ্চয় পাতিব পিছলৈ গতিকে সেইটো এটা চিন্তা কৰিছোঁ এতিয়া মানে ভগৱানৰ আশীৰ্বাদ বা ৰাইজৰ আশীৰ্বাদত কিবা কৰি অলপমান হ'লেও চলি আছোঁ আৰু মোৰ বন্ধুৰ আশীৰ্বাদত উদয় দা আপোনাৰ ষ্টেজ শ্ব' মই চাইছোঁ হয় তাত আপুনি এখন হিন্দী চিনেমাৰ ট্ৰেইলাৰ দেখায় ইংলিছ ফিল্ম হয় ইংলিছ ফিল্মত চৰি ইংলিছ ফিল্মত ডলবি চিষ্টেমত দেখায় আপুনি যদি সম্ভৱ হয় আমি চাব পাৰিম নেকি চব এই কনচেপ্টটো কিন্তু মই বহুত কষ্ট কৰি বনাইছিলোঁ কোনো কৰা নাছিলে মই খুব ইংলিছ চিনেমাবিলাক চাই থাকোঁ মানে মইতো এনেই এনে অলপ প্ৰেক্টিছ কৰি থাকোঁতো হৈ যোন মাইক্ৰ' শ্বট কৰিছিলোঁ কিন্তু একচুৱেলি ষ্টেজত খুব ভাল লাগে চাউণ্ডটোও থাকে ভাল গোটেই পাই যাওঁ অকল এখন চিনেমা এখন ইংলিছ ফিল্ম টেইলাৰ ডেঞ্জাৰাছ নাম এটা দি দিওঁ এনেকুৱা ধৰণৰ এইটো মানে টেইলাৰ যায় ডলবি Terror of Centuries. Directed by Bob Marley. Speak horror, man. Music by Tony Berry. Speak red. Officers, very well. I'm here. Where's flying out? What's the matter with you? It's right. Found the enemy. You were told to Tommy. Dangerous self-hatred. Kelly! Speak down, stop the car! We are policemen! Oh my god, what happened, son? The police follows us! Stop the car! Hey, guys, we're car! Stop there, we're policemen! Hands up! Yeah. What's your name? Hi, I'm Mr. John Dory. I was very sorry. I've spent my long traveling with my wife and my kids here. What's your name here? This is your wife? Hi, I'm Tina. I have to learn traveling with my husband and get away hosting. I'm sorry. I can't wait to. Why was not the career? I'm gonna smell and they're sorry. Who's here? She's my kid. What's your name, baby? Hi, my name is Sharon. I'm married to mommy and daddy. The long traveling here. Okay, you can go. Fuck. Dangerous. Come in, Chino, please. এইটো হেলিকপ্টাৰ আছিল খুব সুন্দৰ উদয় দা ভৱিষ্যতে আপুনি মানে ভ্ৰাম্যমান জগতত যোৱাৰ কিবা সম্ভাৱনা বা চিন্তা চৰ্চা কৰিছে নেকি চিন্তা চৰ্চা কৰি আছোঁ পাৰিশ্ৰমিকটো যদি ভাল পাওঁ তেতিয়া নিশ্চয় যাম থিয়েটাৰখন থাকিলে জানে কষ্ট আছে মোক চেষ্টা কৰি আছোঁ মাতিলে নিশ্চয় যাম ভ্ৰাম্যমান থিয়েটাৰত মই যোৱা এটা ইচ্ছা কৰি আছোঁ নকৰা নহয় মানে খুব ভাল সেইটো এটা বেলেগ অভিজ্ঞতা মই ক'লোৱে ন ষ্টেজ মই কেমেৰাটো কৰিছোঁৱে কেমেৰাতকৈ ষ্টেজত যিটো পাৰফৰ্মেঞ্চ সেইটো বেলেগ কাৰণ ষ্টেজত দৰ্শক আপুনি সন্মুখৰ লগ পাই যায় কিমান দৰ্শক কমে কম 1 লাখ 2 লাখ দৰ্শকৰ মাজতো প্ৰগ্ৰাম কৰোঁ সেইটো এটা বেলেগ লাইফ সেইটো এটা বেলেগ মানে ইমান ভাল লাগে আৰু আমাৰ প্ৰগ্ৰামবিলাক হ'ল প্ৰেজেঞ্চ অফ মাইণ্ড এইটো প্ৰেজেঞ্চ অফ মাইণ্ড আৰু মানে টোটেলি ভাল লাগে মানে এতিয়া ধৰক ৰাইজে মই যে ছোৱালীজনী হৈ ওলাওঁ তেতিয়া মোক জোকায় হয় ভণ্টি বা এনেকুৱা এটা জোকাব তাৰ লগে লগে এটা বেলেগ এটা ৰিপ্লাই দি দিওঁ এইবিলাক ভাল সেইটো প্ৰেজেঞ্চ অফ মাইণ্ড আপুনি যিকেইটা ছোৱালীজনীৰ কথা কৈছে হয় ছোৱালীজনী খুব ভাল আপুনি কৰে হয় অকণমান যদি ছোৱালীজনী চাব পাৰোঁ ছোৱালী মই কৰোঁ ছোৱালী মই আগৰ পৰাই কৰি আহিছোঁ আৰু মই এই মোৰ যিটো গ্ৰুপ বেছি কৰে মানে ছোৱালীজনী থাকিব ছোৱালীজনী কৰা এটা হেৰি আছে এনেই মানে এইটো ইয়াত এটা মিনিং এটা আছে তাই লাষ্টত আহি এটা মেছেজ দিয়ে তাই লাষ্টত অসমীয়াই হয় সেই মেছেজটো বৰ ষ্ট্ৰং মেছেজ মানে এই কেনেকৈ এণ্ট্ৰি হয় এতিয়া জাষ্ট অকণমান দেখাই দিওঁ হেল্ল' হাই আপুনি অলপ সহায় কৰিব লাগিব দেই মই সহায় কৰিব লাগিব নিশ্চয় দৰ্শকসকল চেষ্টা কৰিম কিমানখিনি কৰিব পাৰোঁ হেল্ল' হাই 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 গাইজ হয় অ' চৰি আপুনি আকৌ নাভাবিব মই আপোনাক গৰু ছাগলী কোৱা নাই গাইজ গাইজ আপুনি মোৰ নামেই সোধা নাই তাকে আপোনাৰ নামটো কি বাৰু চি কথা মই এনেকৈ নকওঁ আপুনি মোক অলপ ষ্টাইলত সুধিব লাগিব মানে মই আপোনাক ষ্টাইলত সুধিব লাগিব এনেকৈ চাব দেই কোন তুমি সুধক মানে কোন তুমি সেনেকৈ সুধিলে হৈ গ'ল কোন তুমি
নায়িকা ইমান ধুনীয়া ল'ৰা স্মাৰ্ট ছোৱালীজনী কাষত বহি আছা তুমি গানৰ ষ্টাইলত মানে গানৰ ষ্টাইলত মানে কেনেকৈ গানটো গাম মই শিকাই দিম দেই নিশ্চয় 1 2 3 4 কোন তুমি এনেকৈ সোধক কোন তুমি আৰু অলপ হেৰিত সোধক না তো মানে সোমাই যাওক মৰমৰ ভিতৰত সোমাই যাওক কোন তুমি মেঘালী একচুৱেলি মেঘালী তাৰমানে এই যে জুবিন দাই যে গান চাইছিলে মেঘালী বুলি তাৰমানে মোক সদায় জুবিন দাই মানে ফুটি থাকে দেই ফেচবুকত পাইছে আৰু কোন তুমি মই পাত্তাই দিয়া নাছিলোঁ তুমি তেতিয়াৰ পৰা ফেচবুক চলাই আছা ইয়া তাৰমানে মানে পাত্তা দিয়া নাছিলোঁ আৰু লাষ্টত আৰু মানে ইমান এটা কিমান জ্বলাম আৰু হয়নে মই পিছত গলিতা মানে আমি এতিয়া গলিতা বুলি মাতোঁ দেই মই লাষ্টত আৰু কৈ দিলোঁ আৰু একচুৱেলি সেই মেঘালী একচুৱেলি ময়ে আছিলোঁ আৰু জুবিন দা মোৰ ওপৰত বহুত গান গাইছিলে আৰু এটা গান আছিলে বিৰাট মানে এইটো বিৰাট ফেমাছ গান আছিলে মাজুলীত এজনী ছোৱালী যে ডুব পালে সেই ছোৱালীজনী ময়ে তুমি আছিলা কেনেকৈ সোধকচোন কেনেকৈ আছিলা তুমি তাৰমানে মই এবাৰ মানে মাজুলীত ফুৰিবলৈ গৈছিলোঁ দেই তাৰপিছত মানে ঠিক মানে ফেৰীত উঠিম আৰু মাই গড জুবিন দাক দেখিলোঁ দেখাৰ লগে লগে একদম মানে ক্ৰেজি পাগলী হৈ গৈছে লগে দেখাৰ লগে লগে মই পিছলি খাই পৰিছিলোঁ তাৰপিছত মোক জুবিন দাকে বাহুতে উঠাই দিছিলে মাই গড পৰি যোৱাৰ লগে মানে আঁঠুটো ইমান বিষাইছিল নহয় তাৰ মই ভাল লাগিছে জুবিন দা আৰু এনেকৈ কৰিব আৰু তাৰপিছত আৰু তো গমেই পালোঁ আৰু মই কেইদিনমান পিছত মাজুলীত এজনী ছোৱালী ডুব পাইছে মই জুবিন দাক সুধিলোঁ জুবিন দা মোৰ গানটো কেনেকৈ তুমি লিখিলা কোন ছোৱালী আছিলে তুমি আছিলা আকৌ সেই মাজুলীৰ ছোৱালীজনী মই খুব সুন্দৰ ভাল লাগিলে উদয় দা আমাৰ হাতত সময় কমি আহিছে শেষত আপোনাক সুধিব বিচাৰিছোঁ যে আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি ভৱিষ্যতৰ পৰিকল্পনা এখন চুটি ছবি এখন কৰিম চুটি ছবিখন মানে এনেকুৱা হ'ব অলপ চেটাৰ হ'ব বৰ্তমান পৰিস্থিতি হওক কি হওক এইখন প্ৰডিউচ কৰিব মই ক'লোৱে মোৰ বন্ধু কমল কাকতি আৰু দীপক দাসে আমি অলৰেডি প্ৰজেক্টটো ৰেডি কৰিছোঁ স্ক্ৰিপ্ট লিখি আছোঁ আমি প্ৰায় অক্টোবৰ মানত আৰম্ভ কৰিম সেই এটা প্ৰজেক্ট তাৰপিছত আৰু চিৰিয়েলৰ প্ৰজেক্টবোৰ আমি কৰিম মানে এনেকৈ কৰি যাম এতিয়া আমাৰ নিজৰ এটা প্ৰডাকশ্যন হাউচ এটা খুলিম কি কয় দীপক দাস আৰু কমল কাকতি থাকিব প্ৰডিউচাৰ তেওঁলোকে এটা প্ৰডাকশ্যন হাউচ খুলিব গতিকে তাতে মই ইনভলভ হ'ম তাতে গোটেইখিনি কাম ময়ে কৰিব লাগিব গতিকে আমি এনেকুৱা এটা পৰিকল্পনা এতিয়া মানুহ চাওক হাঁহিবলৈ পাহৰি গ'ল এতিয়া এনেকুৱা মানে কমেডি কৰিলেও যি কৰিলে নহ'ব চেটাৰ কমেডি হ'ব লাগিব এনেকুৱা ভাবিছোঁ চব বস্তু থাকিব তাত এতিয়া এনেকৈ ভাবিছে নেকি যে যিখন আপোনালোকে চুটি ছবি কৰিব তাত কোন অভিনেতা থাকিব কিবা এতিয়ালৈকে ঠিক কৰা নাই আগতে স্ক্ৰিপ্টখনৰ কথা আমি ভাবি আছোঁ স্ক্ৰিপ্টখন লিখাৰ পিছত আমি ঠিক কৰিম কোনে ক'ত কি কৰিব কি অভিনয় কৰিব গতিকে বাহিৰত কৰিম বুলি ভাবিছোঁ লোকেশ্যন গুৱাহাটীতো কৰিম শ্বিলং এনেকুৱা এতিয়া পৰিস্থিতি ভাল হৈছে গতিকে খুব ভাল এটা চিন্তা কৰিছোঁ যদি ভগৱানে আশীৰ্বাদ দিয়ে বা ৰাইজৰ আশীৰ্বাদত ভাল হ'ব বুলি আমি ভাবোঁ নিশ্চয় আপোনালোকৰ যিখিনি আপোনালোকে মানে প্লেনিং কৰিছে সেইখিনি আপোনালোক ছাকচেছফুল হওক তাৰ আশা কৰিছোঁ যিকেইটা উদয় দা আমাৰ হাতত সময় বেছি নাই আমি অনুষ্ঠানটো সামৰিব লাগিব যিহেতুকে অনুষ্ঠানটো সামৰিব লাগিব সামৰাৰ আগতে আপোনাৰ পৰা যদি তৰুণ গগৈৰ কেইটামান সংলাপ নুশুনো নিশ্চয়কৈ আমাৰ এই অনুষ্ঠানটো আধৰুৱা যেন লাগিব নহয় জানো কথা এটা হ'ল নহয় নহয় ভাল লাগিছে দেই যোনে যি নকয় কিয় মই এইবিলাক কথা বেছি গুৰুত্ব নিদিওঁ বুজা নাই এজনে বোলে খুব কৈয়ে আছে বয়স হৈছে মই গীতা পাঠ কৰিব লাগে মই বোলে এতিয়া সেই সাংবাদিকসকলে বোলে এনেকুৱা উত্তেজিত কথা কৈ দিব বোলে মোৰ স্পটে নাপায় বুজিছা একচুৱেলি মানুহজন কি হৈছে জানে নাই মানুহ এজনৰ মগজত অলপ গণ্ডগোল হৈছে সেইকাৰণে মই তেওঁক এটা আদৰ্শ দিছোঁ উপদেশ দিছোঁ যে তেওঁ অতি সোনকালে মানে চাইকিট্ৰিষ্টক দেখুৱাই ভাল নেকি কি কোৱা হয় গগৈ ডাঙৰীয়া যিগতিকে আপোনাৰ মন্ত্ৰীসভাত তেখেতো আছিলে কিন্তু তেখেতে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে আপোনাৰ কাৰণে এতিয়া যে গোটেই বেলেগ দল এটাত গৈছে তেওঁ এতিয়াও সেইটোৱে তেওঁ মানে চিন্তা চৰ্চা সেইটোৱে আমাৰ দলত নোৱাৰিলে এতিয়া তেওঁ এতিয়া যেনেকৈ নহওক এতিয়া মানে একেবাৰে তেওঁ যেনে তেনে হ'লেও মুখ্যমন্ত্ৰী পদটো তেওঁ
ক'লে নহ'ব নহয় তেওঁ মানে যিমানেই নকয় মই নহওঁ নেখেলোঁ কিন্তু এতিয়াও তেওঁৰ সেই ইচ্ছাটো আছে কেনেকৈ মই মুখ্যমন্ত্ৰী হ'ম এটা কথা ময়ো বুজি পোৱা নাছিলোঁ আৰু এই যে এইবিলাক মাৰা মাৰি এনেকৈনো কয়নে পিছফালৰ পৰা মৰা আগফালৰ পৰা মৰা এই ৰাইজে দেখি আছে নহয় কোনে পিছফালৰ পৰা মাৰিছে কোনে আগফালৰ পৰা মাৰিছে মানুহক ইমান মানে বৰ বেয়া কথা দেই এটা কথা ৰাইজৰ আশীৰ্বাদ আছে গাদীত নাথাকিব পাৰোঁ কি কয় হয় নহয় মইতো কোৱা নাই যে মই মুখ্যমন্ত্ৰী হ'ম বুলি মইতো কোৱা নাই এতিয়া বয়সো নাই হয় নে নহয় কিন্তু মই থাকিম মই উপদেষ্টা হিচাপে থাকিম কাৰণ মই জানো ক'ত কেনেকৈ চলাব লাগে আৰু এটা আজমলৰ কথা কৈছে আমি আজমলক কেলৈ মুখ্যমন্ত্ৰী দিমহে হয় না আমাৰ এটা মানে কি কয় একলগ হ'ব পাৰোঁ হয় নাই আমাৰ এলায়েন্স হ'ব পাৰে কিন্তু মানে এলায়েন্স হ'ব পাৰে দেই এলায়েন্স হ'লে যে আমি মুখ্যমন্ত্ৰী যে তেওঁক দিম এইটো কথা নহয় মই এইটো কথা কোৱা নাই মই কৈছোঁ যিমান আঞ্চলিক দল আছে আমি চবৰ লগত কথা পাতিছোঁ আমাৰ যোনে আহে আমি তেওঁলোকৰ আমাৰ দুৱাৰ খোলা আছে হয় নাই মিছা কথা ক'লে কিডাল হ'ব হয়নে নহয় বাদ দিয়াহে ধন্যবাদ উদয়দা আপোনাৰ এই বহুমূলীয়া সময়কণ আমাক দিলে গতিকে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ লগতে আমাৰ এই অনুষ্ঠান সামৰিব লাগিব প্ৰিয় দৰ্শক আজি আমি কথা পাতিলোঁ অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা উদয় শংকৰ ভূঞাৰ সৈতে অহা খণ্ডত পুনৰ এজন নতুন অতিথি লৈ মই জ্যোতিৰ্ময় শৰ্মা উপস্থিত হ'ম আমাৰ এই বিশেষ অনুষ্ঠান বাৰ্তালাপ লৈ গতিকে চাই থাকিব টাইমছ নাও অসম যদিহে আপোনালোকে ফেচবুকত চাই আছে আমাৰ ফেচবুক পেজটো লাইক কৰিব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো হিট কৰি দিব ধন্যবাদ